এইফালে গাইজ খাব লৈছোঁ আমৰ ভৰ্তা আৰু সঁচা হ'লে মুখত পানী আহিছে পটাপট খাই লওঁ আৰু এইফালে আধা খাই আছোঁ আমৰ ভৰ্তা আৰু এইফালে বেঙেনা পুৰি আছোঁ যিহেতু বেঙেনা ভৰ্তা খাম আৰু আজি এটা ৰেচিপি শ্বেয়াৰ কৰিব গৈছোঁ সেইটো হয় দালিৰ ভৰ্তা চ' কোনে খাইছে কোনে নাই খোৱা জনাবচোন মই ইয়াত আহি খাবলৈ মানে শিকিছোঁ কিন্তু বহুত টেষ্টি হয় চ' আমি শ্বেয়াৰ কৰোঁ তো এয়া দালি দেখিছে ভালকৈ ধুই মেলি মই 10 মিনিটমান তিয়াই থৈছিলোঁ চ' তিওৱাৰ পিছত দালিখিনি অলপ ফুলি যোৱাৰ পিছত উঠাই লৈছোঁ চ' ইয়াতে মই দি দিছোঁ মিহি মিহিকৈ কাটা নহৰু মানে ভাবিয়ে দি আছে আৰু এইপিনে পিঁয়াজ দিছে মিহি মিহিকৈ কাটি পেলাই তো এই ৰেচিপিটো ভাবিৰ হয় বহুত টেষ্টি বনাই ভাবি তো এইফালে পিঁয়াজ ভালদৰে দি দিছে তো ইয়াতে আৰু অলপ বেছিকৈ পিঁয়াজ দিয়া আৰু বেছিকৈ পিঁয়াজ দিলে খাই সঁচাই বহুত ভাল লাগে আৰু এতিয়া ইয়াতে দি দিছে পিঁয়াজ পিছত খোৱা তেল মানে মিঠাতেল দি দিছে অলপ বেছিকৈ দিছে যিহেতু তলত যাতে ধৰি নাযায় যিহেতু দালি ধৰি যায় ন তো এতিয়া ইয়াতে দি দিছে সোৱাদ অনুসৰি নিমখ অলপ আৰু নিমখটো আপোনালোকে সোৱাদ অনুসৰি লৈ ল'ব আৰু তাৰপিছত ভালদৰে মিক্স কৰি লৈছে এইখিনি মিক্স কৰাৰ পিছত ইয়াতে দি দিছে অলপমান পানী যাতে দালিখিনি সিজি যায় তাৰপিছত এয়া চাওক ঢাকন মাৰি পেলাই গেছত উঠাই দিছে আৰু গেছত তেতিয়ালৈকে যেতিয়ালৈকে দালিখিনি পূৰা ফুটি নাহে আৰু এয়া চাওক গোটেই দালিখিনি ফুটি আহি গৈছে তেতিয়া অলপ গেছত ৰাখি দিব আৰু আমাৰ দালিখিনি পূৰা ফুটি গৈছে তো এতিয়া ইয়াতে দি দিছোঁ মান ধনিয়া পূৰা মান ধনিয়া দি পেলাই অলপ লৰাই লৈছোঁ আৰু ভাবিয়ে যিহেতু বনাইছে তো ভাবিয়ে কৈছে ময়ে কৰোঁ দিয়া তো এইপিনে চাওক দেখিছে গম পাইছে পূৰা ফুটি গৈছে কিন্তু অলপ পানী আছে তো সেইখিনি শুকুৱালৈকে ইয়াত ৰাখি দিম আৰু গাইজ দেখিছে দালিখিনি পূৰা সিজি গ'ল আৰু এতিয়া ইয়াতে মই শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ মানে মই নহয় ভাবিয়ে যিটো শুকান জলকীয়া বেছি ভাল হয় আৰু এতিয়া শুকান জলকীয়াৰ লগত ইয়াতে দেখিছে গোটেইখিনি ভাঙি ল'লে শুকান জলকীয়াখিনি অলপ তেলত ভাজি লৈছোঁ সোৱাদ অনুসৰি নিমখ দিছে অলপকৈ দিছে যিহেতু অথনি দিছে তো আৰু অলপ কম হৈছিলে সেইবাবে ইয়াতে মিক্স কৰি দিছে জলকীয়াৰ লগতে তো এতিয়া ভালদৰে দেখিছে গোটেই জলকীয়াখিনিৰ লগত এতিয়া এই দালিখিনি পূৰা মিক্স কৰি ল'ব আৰু দালিখিনি মানে ক'তো মাৰি লোৱা নাই গ্ৰাইণ্ডাৰ একো ব্যৱহাৰ কৰা নাই বা পটাগুটি একো ব্যৱহাৰ কৰা নাই খালি পূৰা যেতিয়া হৈ গৈছে দালিখিনি ফুটি গৈছে তেতিয়া এয়া দেখিছে এনেকৈ হাতে দিয়ে মিক্স কৰি দিছে তো দালি ভৰ্তা ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে জনাব হে গাইজ গুড ইভিনিং আজি আকৌ মেলালৈ আহিছোঁ মাৰ লগত মানে মা আৰু চাচীৰ লগত আৰু মিষ্টাৰ লগত অলপ কেইটামান বজাৰত আহিছিলোঁ তো বজাৰৰ পৰা সোমালোঁ এইফালে মেলালৈ মায়ে ক'লে যে মেলাও চাই যাওঁ আৰু গাইজ অথনিৰ পৰা একো ভিডিঅ' নকৰিলোঁ ডাইৰেক্ট আহি মেলাৰ ভিডিঅ' কৰিছোঁ আৰু যিহেতু মেলা কালিলৈ গুচি যাব মানে আজি হয় 2 মে'ৰ ভিডিঅ' চ' কালিলৈ গুচি যাব আৰু কি ক'ম আৰু বেয়াও লাগিছে বহুত দিন থাকিলে চ' বলক বাৰু দেখাওঁ এক ঝলককৈ চ' এইফালে মাহঁতে কিনি আছে এইবিলাক অলপ অলপকৈ বজাৰ কৰিছে আৰু তো মইতো ঠিকছে খাই ল'লোঁ মেলাত তো এক ঝলককৈ দেখাই দিছোঁ বলক চ' গাইজ বস্তু চাই থাকোঁতে দুগৰাকী ভণ্টিক লগ পালোঁ এইফালে ভণ্টিকেইজনী বহুত মৰম লাগিলে আৰু বহুত ধন্যবাদ ইমান ধুনীয়াকৈ মাতাৰ কাৰণে আৰু সঁচাই বহুত ভাল লাগিলে আহি পেলাই ক'লে যে বা আপোনাক আমি বহুত ভাল পাওঁ ভিডিঅ' চাওঁ বহুত বেছি ভাল লাগিলে চ' গাইজ এইফালে আহি পালোঁ মৰম লগা দুজনী ভণ্টি চ' মোৰ ভিডিঅ' চাই দেখি পেলাই মাতিলে বহুত ভাল লাগিলে শুনা পাইছোঁ নাই গম নাপাওঁ পূৰা চিঞৰ এইফালে তোমাৰ নামটো স্নেহা বেগম য়াহানা বেগম থেংক ইউ মাতাৰ কাৰণে চ' গাইজ দুগৰাকী ভণ্টিক বাই বাই কৰিলোঁ আৰু সঁচাই বহুত ভাল লাগিলে এনেকৈ যেতিয়া কেতিয়াবা কয় ন আহি পেলাই যে বা আপোনাৰ ভিডিঅ' চাওঁ বহুত বেছি ভাল লাগে আৰু বহুতে মোক কয় যে বা আপোনাক দেখোঁ কিন্তু লাজ লাগে মাতিবলৈ ইনশাল্লাহ আকৌ যদি লগ পাওঁ প্লিজ মাতিব বহুত ভাল পাম মাতিলে আৰু এইফালে এতিয়া অলপকৈ ঘূৰি লৈছোঁ আৰু মোৰ মানে কি ক'ম মোৰ ফূৰ্তিত মানে ক'ব নোৱাৰোঁ ইমান ধুনীয়াকৈ মাতিলে দুগৰাকী ভণ্টিয়ে চ' এইফালে আমাৰ মিষ্টাৰে এতিয়া খেলি আছে মই খেলিলোঁ বাৰু তো মিষ্টাৰে অলপ খেলি লৈছে চ' সেই গাইজ মেলাৰ পৰা ঘৰত আহিলোঁ আৰু এইটো এটা বস্তু মই অৰ্ডাৰ কৰিছিলোঁ আহিলে মই ইয়াতে সৰু এটা প্লেন লগাই থৈছোঁ কেনেকুৱা লাগিছে জনাব যিহেতু চব বস্তু শ্বেয়াৰ কৰোঁ ন তো এইখিনি মোৰ চবতকৈ ফেভৰেট মানে কৰ্ণাৰ হয় মোৰ ৰুমৰ তো ৰুমটোৰ জল্দি আহি আছে বাৰু চাব এইপিনে চাওক এইটো মেলা পা নাই আৰু এইপিনে মই মেহেন্দি লগাইছোঁ কিবা এটা কাৰণত মানে মই ক'ৰবাত যাম বহুত জল্দি যাম আপোনালোকে নেক্সট ব্লগত গম পাব
আৰু গাইজ এতিয়া মোৰ নিকাহৰ চুৰ্ণিখনৰ কাৰণে বহুতৰ কমেণ্ট আহিছিলে যে বা আপোনাৰ নিকাহৰ চুৰ্ণিখন দেখাব কিমান লৈছে তো বলক নিকাহৰ চুৰ্ণিখন মোৰ চাই লওঁ চ' গাইজ এইখন হয় মোৰ চবতকৈ মানে কি ক'ম বহুত ইম্পৰ্টেণ্ট চুৰ্ণি লাইফৰ এই চুৰ্ণিখনৰ কথা মানে কি ক'ম মানে জানে ন এইখন চুৰ্ণি কি ক'ম আৰু চবতকৈ মেইন হয় আৰু চুৰ্ণিখন দেখি নিজৰ মানে দিনটোলৈ বহুত মনত পৰে 12 ডিচেম্বৰলৈ আৰু সঁচা কথা ক'বলৈ বহুত বেছি ইম'শ্যনেল হৈ গৈছোঁ যেতিয়া চুৰ্ণিখন মই ছেকেণ্ড টাইম মই চাইছোঁ তো চাইছোঁ মানে যেতিয়া মাথাত লৈছোঁ ন বহুত বেছি ইম'শ্যনেল আৰু এই চুৰ্ণিখন মিষ্টাৰহঁতৰ ঘৰৰ পৰা দিয়ে মানে দৰাৰ ঘৰৰ পৰা দিয়ে এইখন হয় এখন আৰবিক চুৰ্ণি তো ইয়াতে এভৰিথিং লিখা আছে কিন্তু চবেই কৈছিল ইংলিছত বনাওক কিন্তু নাই মই আৰবিকত বনাইছোঁ মানে উৰ্দুত বনাইছোঁ আৰবিকো নহয় উৰ্দুত তো বহুতে পঢ়িবলৈ কাৰণেও মানে কয় যে হেৰি কৰিব আৰু এই লেচটো দেখিছেনে ইয়াত কুবুলহে লিখা আছে আৰু মোৰ চুৰ্ণিখন ৰেড এণ্ড গল্ডেনত বনাইছোঁ চব কালাৰত বনাব পাৰে আৰু মানে এই আগৰ যোনখিনি লিখা আছে সেইখিনি গাইজ লিখা আছে আলহামদুলিল্লাহ পাৰভেজ কি দুলহন লিখা আছে আৰু সঁচা হ'বলৈ বহুত বেছি ধুনীয়া আহিছে মোৰ চবতকৈ ভাল লাগিছে এই লেচটো আৰু কি ক'ম নিজৰ মানে নিকাহৰ চুৰ্ণি চবেই ভাল পায় আৰু কেনেকুৱা লাগিছে জনাব আৰু এইখন লৈছিলে 3500 লৈছিলে আৰু মিষ্টাৰ এখন ইনষ্টাগ্ৰামৰ পৰা অৰ্ডাৰ কৰিছিলে আৰু মই ইনষ্টাগ্ৰামত মেনশ্যন দিয়া আছে আপোনালোকে পেজটো যাব পাৰে আৰু এয়া চাওক বহুত ধুনীয়া এখন চুৰ্ণি লাইফত মানে কেতিয়াও এখন চুৰ্ণি কোনো নাপাহৰে নিজৰ নিকাহৰ এনেকৈ চাওক এইপিনে কুবুলে আৰু ওপৰত লিখা আছে আলহামদুলিল্লাহ পাৰভেজ কি দুলহন চ' এইখনে হয় মোৰ নিকাহৰ চুৰ্ণিখন আৰু গোটেই অলপ দেখিছে মই ষ্ট'ন দি বনাইছোঁ গোটেই মানে চুৰ্ণিখনত খালি আগ চাইডে এয়া চাওক লিখা আছে আৰু তাৰপিছত তলৰ লেচটো লিখা আছে কুবুলহে আপোনালোকে কাষ্টমাইজ কৰি যিকোনো বনাব পাৰে তো মই মানে মিষ্টাৰে এইখন ভাল পালে মই জানে মিষ্টাৰ বহুত চিম্পল ভাল পায় আৰু এয়া চাওক মোৰ এই যেতিয়াই চুৰ্ণিখন লওঁ মোৰ সেই দিনটোলৈ সঁচাই বহুত মনত পৰে তো গাইজ আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট বহুত এটা ধুনীয়া ভিডিঅ'লৈ লগ পাই আছোঁ আমি ক'ৰবাত গৈ আছোঁ নেক্সট ভিডিঅ' গম পাব থেংক ইউ ফৰ